নমস্কাৰ বন্ধু বান্ধৱীসকল আজি বনাম গাহৰি মাংস ৰেচিপি তাকে সব যোগাৰ কৰি লৈছোঁ এয়া কটা পিয়াজ কেঁচা জলকীয়া এই আদাৰ পেষ্ট তাপায়া নহৰু পেষ্ট এতিয়া বনাম আৰু লাহেকৈ গাহৰি মাংস পুৰা গৰম পানীয়ে ধুই মেলি ৰেডি কৰি লৈছোঁ এতিয়া অকল বনোৱাহে কথা আৰু এয়া তেল গৰম হৈছে বন্ধু বান্ধৱীসকল এয়া মই পিয়াজ দি দিছোঁ পিয়াজখিনি ধুনীয়াকৈ সিজাই লওঁ আৰু এতিয়া তলত থৈ দিব সিজাই লৈছোঁ এই আলুগুটি কাটি দিলে দেই ভণ্টিয়ে সৰু আলুগুটি ডাঙৰ আলুগুটি নাই আজি সৰু আলুগুটিহে আনিলোঁ অসমীয়া আলুগুটি বজাৰৰ পৰা এয়াকে দি দিব লাগিব ধুনীয়াকৈ সিজি লওক অলপ তাৰপৰা দি দিম বাকীবোৰ বন্ধু বান্ধৱীসকল এয়া পিঁয়াজ অলপ সিজি লোৱাৰ পিছত এয়া দি দিছোঁ নহৰু পিছা নহৰু দি দিছোঁ আদা এইখিনি ভালকৈ ভাজি ল'ম এতিয়া কেঁচা গোন্ধটো যোৱালৈকে ধুনীয়াকৈ ভাজি লৈছোঁ এতিয়া মই দি দিছোঁ হালধি এয়া ধনিয়া এয়া মিট মছলা সেইটো গোটাই গোটাই হৈ গ'ল মিট মছলাটো তাৰপৰা এয়া চিকেন কাৰী মছলা সেইকেইটা নাইকিয়াই হ'ল বাৰু চিকেন কাৰী মছলা দি দিছোঁ এতিয়া ভালদৰে লৰাই লওঁ পিঁয়াজখিনিও সিজি গৈছে নহৰু আদাখিনিও ভজা হৈ গৈছে এতিয়া দি দিম মই মাংসখিনি ভালকৈ আৰু চাৰিওকাষে লৰাই দিছোঁ চাৰিওফালে আৰু মাংসবোৰ সুন্দৰকৈ লাগি যোৱাকৈ এতিয়া লৰাই ভালদৰে ঢাকি থৈ দিম এয়া মই আলুখিনি দি দিছোঁ মাংসখিনি মাজে মাজে লৰালোঁ বাৰু সেইখিনি নাই দেখুওৱা এতিয়া মই অসমীয়া আলু দি দিছোঁ এনেকৈ মই লৰাই সিজাই ল'ম ভালদৰে এয়া মই নিমখ দি দিছোঁ এতিয়া এতিয়া মই দি দিম ইয়াত খৰিচা মেইন বস্তু এইটো গাহৰি মাংসৰ লগত চাওক বন্ধু বান্ধৱীসকল এয়া মই পেকেট খৰিচাই আৰু দি দিছোঁ ইয়াত ধুনীয়াকৈ এয়া মিহলাই দিলোঁ দেই খৰিচাখিনি এয়া ধুনীয়াকৈ মিহল খাই গৈছে বন্ধু বান্ধৱীসকল কিমান ধুনীয়া উঠিছে কালাৰটো খৰিচা সৈতে এয়া মই গৰম পানী দি দিছোঁ দেই অকণ পানী মই সৰহকৈ দিম তাৰপৰা উতলাই কমাই দিম শেষত দেখুৱাই আছোঁ আপোনালোকক
বন্ধু বান্ধৱীসকল এয়া মোৰ গাহৰি মাংস খৰিচা আৰু আলু ৰেডি হৈ গ'ল চাওক ইমান ধুনীয়া মানে গ্ৰেভি হৈ গ'ল বহুত সুন্দৰ হৈছে মই এনেই জোল অকণমান টেষ্ট কৰি চাইছিলোঁ আপোনালোকে ভাল পায়নে খৰিচাৰ লগত গাহৰি মাংস আজিলৈ ইমানেই ভিডিঅ'টো বাই বাই ধন্যবাদ